নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এখন নতুন গাড়ী কিনাৰ ক্ষেত্ৰত আমি কেনেধৰণে ধৰি লওক কিনিব লাগিব আৰু কি আমি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত আমি বনাবলৈ লৈছোঁ ভিডিঅ'টো। গতিকে আমি নতুন গাড়ী এখন যেতিয়া আমি আনিবলৈ যাওঁ বা কিনিবলৈ যাওঁ, তেতিয়া আমাৰ কি হয় ফুলি এক্সাইটমেণ্ট হৈ থাকে আমাৰ। গতিকে কিছুমান বস্তু আমি তাৰ চাব লাগে, কিয়নো আমাৰ গাড়ী এখন কিনাৰ ক্ষেত্ৰত আমাৰ কি হয় বহুতো কষ্টৰ ধন সোমাই থাকে। গতিকে এনেই আমি গাড়ীখন কিনি আনিলেও নহ'ব, গতিকে গাড়ীখন চাবলগীয়া হৈ যায় যাতে আমি পিছত ঠগ খাবলগীয়া নহয়। আৰু এইখিনি মই কোনো কাৰ এক্সপাৰ্ট বা গাড়ীৰ হেৰি নহয়, কিন্তু মই হেৰি কৈছোঁ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈছোঁ। কিছু কিছু ক্ষেত্ৰত কি হৈছিলে, মোৰ ক্ষেত্ৰতো কি হৈছিলে, কিছু ক্ষেত্ৰত মই মই গম পাইছিলোঁ কথাবোৰ কেনেকৈ ধৰি লওক কি কৰিব লাগে, আৰু কিছুমান ক্ষেত্ৰত মই গমো পোৱা নাছিলোঁ, যাৰ ফলত মই অলপ ঠগ খাবলগীয়া হৈছিল। গতিকে আপোনালোকৰ জৰিয়তে মানে কিছুমান যোনখিনি মানে মই শিকিছিলোঁ বা অভিজ্ঞতা হৈছিলে সেইখিনি আপোনালোকৰ লগত কম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক সেইফালেকে। এজন সাধাৰণ মানুহ হিচাপে যেতিয়া আমি নতুন গাড়ী এখন আমি কিনিবলৈ যাম, প্ৰথম আমি কি কৰিব লাগিব, ডিলাৰত গৈ প্ৰথম বুকিং কৰিব লাগিব, কাৰণ প্ৰত্যেকখন গাড়ী আমি বিচৰা গাড়ীখন হয়তো এভেইলেবল নাথাকে। কিছু কিছু কোম্পানীৰ ক্ষেত্ৰত আমি গাড়ীখন আমি তাত আমি নাপাওঁ, লগে লগে আমি নাপাওঁ। গতিকে ডিলাৰলৈ গৈ আপুনি প্ৰথমতে এজেণ্টৰ লগত যোনজন চেলছ এজেণ্ট থাকিব, তাত চেলছ মেনেজাৰ বা এজেণ্ট ডিলাৰ, তেখেতৰ লগত গৈ প্ৰথম বুকিং এমাউণ্টটো আমি পে' কৰিবলগীয়া হয়। গতিকে আপোনালোকে প্ৰথম গৈ কিনে বুকিং এমাউণ্টটো কিমান হয় সেইটো হয় আপুনি পে' কৰিব। কিন্তু এইটো কথা কি হয়, বুকিং এমাউণ্টটো যেতিয়া ক্ৰয় কৰা হয়, গাড়ীখনৰ ডিলাৰে এজেণ্টজনে যোনজন হয় তেখেতে হয়তো এনেকৈ ধৰণৰ কয় যে গাড়ীখনত ইমান % ডিছকাউণ্ট আহিব, 5,000 বা 10,000 ডিছকাউণ্ট আহিব। সেইটো আপোনালোকে কি কৰিব, আপোনালোকে যদি তেওঁ কয় যে গাড়ীখন লোৱাৰ সময়ত বোলে ইমান 5,000 বা 10,000 বা যিকোনো এমাউণ্ট, 5,000 10,000 কোনো কথা নাই, যিটো এমাউণ্ট হয় তেওঁ ক'ব যে ইমানটো ডিছকাউণ্ট হ'ব, সেইটো আপোনালোকে পাৰিলে পৰাপক্ষত তেওঁৰ পৰা নিশ্চয় বা ইমান এনেকৈ ল'ব। কাৰণ এই বস্তুটো এনেকুৱা হয়, পিছত যেতিয়া আপুনি গাড়ীখন ল'বগৈ গাড়ীখন, তেতিয়া কি হয়, সেইটো সময়ত মানে তেওঁ ক'ব নাই সেইটো এতিয়া বৰ্তমান অফাৰটো নাই বা তেনেকুৱা ধৰণৰ হয়তো ক'ব পাৰে কিছু কিছু ক্ষেত্ৰত। গতিকে আপোনালোকে কি কৰিব, প্ৰথম কাম যিটো এমাউণ্টে হওক ডিছকাউণ্ট তেওঁ হ'ব, সেইটো সময়তে তেওঁৰ পৰা বুকিং কৰিবলৈ যোৱা দিনাখনে আপোনালোকে তেওঁৰ পৰা লিখাই ল'ব, বা ডিলাৰৰ পৰা যিকোনো প্ৰকাৰে লিখাই ল'ব যে গাড়ীখন যেতিয়া মই ক্ৰয় কৰিম তেতিয়া মানে যিটো এমাউণ্ট হয় মানে ডিছকাউণ্ট আছে যদি গাড়ীখনত, সেইটো আপুনি তেতিয়াই আপোনালোকে লিখাই ল'ব মানে আপোনালোকক এই কাৰণে আপোনালোকক কৈছোঁ, কাৰণ মোৰ ক্ষেত্ৰতো মানে তেনেকুৱা হৈছিলে। মানে কি, মই যেতিয়া বুকিং কৰিবলৈ গৈছিলোঁ মানে 5,000 to 10,000 ভিতৰত ধৰি লওক ডিছকাউণ্ট পাব আপুনি যেতিয়া গাড়ীখন ক্ৰয় কৰিব, তেনেকুৱা ধৰণৰ কথা কৈছিলে। কিন্তু যেতিয়া গাড়ীখন আনিবলৈ গ'লো, গাড়ীখন যেতিয়া অনাৰ সময়ত কি হ'ল, ডিছকাউণ্টেই নাই মানে গাড়ীখন, তেনেকুৱা ধৰণৰ কথা ইমান ডিছকাউণ্ট হয়। গতিকে সেই বস্তুটো যাতে মোৰ লগত যোনটো হ'ল, সেই বস্তুটো যাতে আপোনালোকৰ লগত নহয়, সেইকাৰণেহে মই আপোনালোকক জনাইছোঁ। যদি আপোনালোকে কেছ দিয়ে তেতিয়া কথাটো বেলেগ। গাড়ীখনৰ ক্ষেত্ৰত যদি আপুনি লোন লয়, তেতিয়াহ'লে আমাৰ কোনটো বেংকৰ পৰা ধৰি লওক গাড়ীখন আমি লোন ল'ম, সেইটো ক্ষেত্ৰত কি হয়, এজেণ্টজন থাকিব, এজেণ্টজনেও কয়, এজেণ্টজনৰ চিনাকি কিছু ক্ষেত্ৰত থাকে যে সেইটো বেংকত ধৰি লওক আপুনি কোনটো বেংকত, তেওঁ সুধিব পাৰে যে আপুনি কোনটো বেংকৰ পৰা আপুনি গাড়ীখন ল'ব বা ক্ৰয় কৰিব, বেংকৰ লোনটো কোনটো বেংকত হ'ব। গতিকে আপুনি এজেণ্টৰ থ্ৰুদিও আপুনি ল'ব পাৰে। কিন্তু এজেণ্টৰ থ্ৰুদি আপুনি গাড়ীখন যদিও লয়, কিন্তু আপুনি নিজেও কথা পাতিব যে তেওঁ সুধিব যে কোনটো বেংকত কম পৰিব, কোনটো বেংকৰ পৰা লোন ল'লে মোৰ কম হ'ব, পাৰ্চেণ্টেজটো মানে সুতৰ যোনটো পাৰ্চেণ্টেজ, সেইটো তেওঁৰ লগত পাতি ল'ব। আৰু পাতি লোৱাৰ পিছত মই ভাবোঁ আপোনালোকে নিজেও চৰকাৰী হওক বা বেচৰকাৰী যিকেইটা আপোনালোকৰ বেংক, যোনকেইটা বেংকে ফাইনেন্স কৰে গাড়ী লোনৰ ক্ষেত্ৰত, আপোনালোকে গোটেইকেইটা বেংকতে সুধিব কোনটোত সুতৰ হাৰটো কম হয়। যদি য'তে কম হয়, চৰকাৰী হওক বা বেচৰকাৰী হওক, য'তে কম হয় আপোনাৰ সুতৰ হাৰটো, সেইটো বেংকত আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে কিন্তু ভেৰিফাই কৰি ল'ব, মানে পাৰ্চেণ্টেজটো কিমান কি কথা আপোনালোকে ভেৰিফাই কৰিহে সিদ্ধান্ত ল'ব যে এইটো বেংকৰ পৰা মই লোনটো ল'ম। কিন্তু এটা কথা মনত ৰাখিব, লোনটো চেংচন হৈ গ'লে, লোনৰ কমপ্লিট হ'লে আপোনালোকে কিন্তু পইচা দি নিদিব, পে'মেণ্ট কৰি নিদিব। আপোনালোকে ক'ব যে মই PDI কৰি ল'ম গাড়ীখনৰ, PDI কৰি লোৱাৰ পিছতহে মই আপোনালোকক পইচা পে'মেণ্ট কৰিম। PDI নো কি হয় তাৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাম, অলপ দীঘলীয়া হ'ব ভিডিঅ'টো, সেইটো একদম ডিটেইলিং আপুনি কেনেকৈ PDI কৰিবলগীয়া হয় গাড়ী এখনৰ, আমি মানে সাধাৰণভাৱে কেনেকৈ PDI কৰিব লাগে
সাধাৰণ গ্ৰাহক হিচাপে আমি গাড়ীখন কিনিবলৈ যাওঁতে তাৰ ওপৰতো মই বেলেগকৈ ভিডিঅ' বনাম। গতিকে এইটোত কৈছোঁ যে আপুনি তাৰপৰা PDI কৰি লোৱাৰ পিছতহে মই ফুল পে'মেণ্টটো কৰিম। ডাউন পে'মেণ্টটো হওক বা যোনটো আমাৰ বেংকৰ চেংচন হৈ থকা আমাৰ পইচাটো মই তেতিয়াহে পে'মেণ্ট কৰিম। সেইটো তেনেকুৱা ধৰণৰ কথাটো আপুনি ক'ব তেওঁ। গাড়ীখন আহি পোৱাৰ পিছতহে মই পে'মেণ্টটো কৰিম, তাৰ আগত নকৰোঁ, এনেকুৱা ধৰণৰ আপুনি ক'ব। এতিয়া আপোনাৰ গাড়ীখন আহিলে বুলি এজেণ্টে ফোন কৰিব। এজেণ্টে ফোন কৰাৰ পিছত আপোনাক জনাব যে গাড়ীখন পালেহি ছাৰ, যে আপুনি এবাৰ চেক কৰি চাই লওক বা তেনেকৈ। তেতিয়া আপুনি সেই দিনটোত মানে কি যোনদিনাখন আনিবলৈ যাব সেইদিনা পৰাপক্ষত মানে সেই দিনটোত আপুনি PDI নকৰিব মানে। কাৰণ মানে কি হয়, অনা দিনাখন আমাৰ মনটোৰ মানে কি হয়, নতুন গাড়ী এখন আহিব, আমাৰ মনত এক্সাইটমেণ্ট হৈ থাকে, মনত একদম মনটো উগুল থুগুল হৈ থাকে। ফটো ক্লিক সেইবোৰ ধৰণৰ বিভিন্ন ধৰণৰ মনত এটা এক্সাইটমেণ্ট থাকে নাই। গতিকে সেই কিছুমান বস্তু আমাৰ কি হয় চাবলৈ থাকি যায়। গতিকে আপুনি কি হ'ব, যোনদিনাখন আনিবলৈ যাব সেই তাৰ আগদিনটোত কি হ'ব, আগদিনাখনে গৈ কেনে আপুনি নিজেও যাব, লগতে আৰু কোনোবা বন্ধু গাড়ীৰ বিষয়ে যি অলপ জানে, অলপ জ্ঞান আছে, নিজৰ ধৰি লওক গাড়ী আছে, তেনেকুৱা এজনক PDI কৰি ল'ব প্ৰথম। এয়াই আছিল মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক ক'লোঁ যে নতুন গাড়ী এখন কিনাৰ ক্ষেত্ৰত কি কি চাব লাগে, কি কৰিব লাগে। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।